खुलुमबाय स्टुडियाव दं आं भाग्यश्री बसुमतारी बिटिआर सरकारा सावस्रि फाहामथाय बादा खुंफुंदों बागानपारायाव बिटिआर सरकारा केन्सार आरो गासै रोखोमनि सावस्रि फाहामथाय बादा खुंफुंदों बाक्सा जिल्लानि बागानपारा बाक्सा डिग्री कलेजाव बिटिआर सरकारनिफ्राय दिनै बेसेन लायाजासे सावस्रि स्क्रिनिं आरो सुबुरुन बादा खुंफुंदों बे सावस्रि बादाखौ हाबाफारि बायदियै पिठा हानानै बेखेवनानै होयो बुंथिगिरि खाथिराम बर'आ बे हाबाफारियाव बरपेटा मेडिकेल कलेजनि गोरायुं रमेन तालुकदार आरो गुवाहाटी मेडिकेल कलेजनि प्रिन्सिपाल डक्टरफोरा बाहागो लानानै सुबुंफोरनि गेजेराव सांग्रांथि बिबुंथि लाखिनायजों लोगोसे सावस्रि फाहामथाय होनायखौ नुनो मोन्दों আজি আমার বাক্সা জিলা বাগানপাৰা ডিগ্ৰী কলেজ এই ডিগ্ৰী কলেজত বিটিআৰ চৰকাৰৰ উদ্যোগত ইয়াত তিনিটাকে মেডিকেল কলেজ আৰু আমাৰ বাক্সা জিলাৰ যি স্বাস্থ্য বিভাগ এই খোজনত ইয়াত মানে বিশেষকৈ দুটা যি বিভাগ गुवाहाटी मेडिकल कलेजर পৰা लेप्रोलजी फखरुद्दीन आली आहमेद मेडिकल कलेज जो आमी बरपेटा मेडिकल कलेज बुली कोआ होय यार পৰা कैंसर जेतु माने कैंसर जेतु केयार आरो जेनेरेल ओपीडी प्रिस्क्रिप्शन कोकराझार मेडिकल कलेजर পৰা ইয়াত डॉक्टर আহিছে আৰু আমাৰ বাক্সা জিলা স্বাস্থ্য বিভাগৰ পৰা ইয়াত डॉक्टर बिला ইয়াত আহিছে তো ইয়াত জেনারেল যেটো প্রেসক্রিপশন তার বাহিরেও যেখিনি মানে নেফ্রোলজি যেখিনি রিলেটেড যেখিনি মানে ইয়াত রোগী এই রোগীর মানে ইয়াত স্ক্রিনিং টেস্ট বিলা হৈ আছে আৰু ইয়াত ক্যান্সার স্ক্রিনিং টেস্ট বিলা ইয়াত হৈ আছে ইতিমধ্যে গম পাইছো ক্যান্সার পেশেন্ট ইতিমধ্যে ইয়াত পজিটিভ এজন পাইছে এই মাত্ৰ গম পালো অলপ এতিয়া মানে আধা ঘণ্টাও হোৱা নাই এই মানে শিবিৰ আৰম্ভ হোৱাটো জাস্ট 10 মিনিট আৰম্ভ হৈছে ইয়াত মানে ক্যান্সার যেটো পেশেন্ট মানে পজিটিভ পোৱা বলে এই মাত্ৰ আমাৰ বৰপেটা মেডিকেল কলেজৰ প্ৰিন্সিপাল কাম সুপাৰিনটেন্ডেন্ট ৰমেন তালুকদাৰ ডক্টৰ ৰমেন তালুকদাৰ তেখেতে কৈছে তো সঁচাকৈয়ে আজিৰ সময়ত যি মানে বিভিন্ন কাৰণতে নহওক কিয় ইয়াত মানে যি মানে ৰোগ এই ৰোগৰ যিখিনি আক্ৰমণ এটা ৰূপ এই ৰূপ নিশ্চয় আমি সকলে জ্ঞাত হয় আৰু বিশেষকৈ মই এজন জনপ্ৰতিনিধি হিচাপে বাগানপাৰা অঞ্চলৰ প্ৰায় ইয়াত ৰোগী আহে মেক্সিমাম কেন্সাৰ ৰোগী আহে আৰু সেই কেন্সাৰ ৰোগীৰ আৰু চিকিৎসাৰ কাৰণে সুচিকিৎসাৰ কাৰণে যেহেতু আমাৰ বিটিআৰ অঞ্চলতো আৰু অসমতো ইয়াত মানে ব্যৱস্থা আছে এই ব্যৱস্থাসমূহ আজি এই যি অকল ইয়াত বিনামূলীয়া স্বাস্থ্য সেৱা শিবিৰ নহয় ইয়াত সজাগতা সভা ইতিমধ্যে অনুষ্ঠিত হৈ গ'ল আৰু ইয়াৰ জৰিয়তে ইয়াত আমাৰ যিখিনি বিশেষজ্ঞ ডক্টৰসকল ইয়াত অংশগ্ৰহণ কৰিছে তেখেতসকলে খুব সুন্দৰভাৱে ইয়াত বৰ্ণনাই কৰিছে যে আমি কেনেকৈ মানে নিৰাময় কৰিব পাৰোঁ কেনেকৈ আমি ব্যৱস্থা ল'লে আমি ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ তেনেকুৱা মানে সজাগতা ইয়াত কৰিছে আৰু নিশ্চয় এই যি শিবিৰ পৰা আমি নিশ্চয় লাভৱান হ'ব পাৰিম আমাৰ ৰোগীসকলে লাভান্বিত হ'ব আজি তানে আমি গুৱাহাটী মেডিকেল কলেজৰ নেফ্ৰলজি বিভাগৰ পৰা আহিছোঁ মোৰ লগত মোৰ ডিপাৰ্টমেণ্টৰ বাকি ডক্টৰছখিনি আহিছে আৰু মোৰ ৰেজিডেণ্টখিনি চিনিয়ৰ ৰেজিডেণ্ট আমাৰ ষ্টুডেণ্টছখিনি আহিছে লগতে আমাৰ সিস্টাৰ আহিছে আৰু আমাৰ ডায়েটিচিয়ান আহিছে এতিয়া কি হৈছে প্ৰত্যেক বছৰে মাৰ্চ মাহৰ দ্বিতীয়টো বৃহস্পতিবাৰে ৱৰ্ল্ড কিডনী ডে উদযাপন কৰা হয় অৰ্থাৎ বিশ্ব বৃক্ক দিৱস আৰু এইবাৰ বিশ্ব বৃক্ক দিৱসৰ থিমটো হৈছে আৰ ইয়ৰ কিডনিজ অ'কে ডিটেক্ট আৰ্লি প্ৰটেক্ট ইয়ৰ কিডনিজ তাৰমানে আপোনাৰ কিডনি ঠিকে আছেনে সোনকালে আপোনালোকে চিনাক্তকৰণ কৰক আৰু আপোনালোকৰ কিডনি সুৰক্ষা কৰি ৰাখক আচলতে কিডনি ডিজিজ ইজ এ সাইলেণ্ট ডিজিজ একদম আৰম্ভণিতে আপোনাৰ কোনো সাইন সিম্পটম নাথাকিব পাৰে যেতিয়া আমাৰ কিডনি 50% ড্যামেজ হয় বা এফেক্ট হয় তেতিয়া আমাৰ ব্লাড টেষ্টত বা ইউৰিন টেষ্টত আমাৰ বেমাৰটো গম পাওঁ বিশ্বজুৰি ভাৰততো সবতকৈ কমন কজ আছে ডায়াবেটিছ তাৰ পিছতে আছে হাই ব্লাড প্ৰেছাৰ গতিকে আমাৰ কাৰোবাৰ যদি ডায়াবেটিছ থাকে হাই ব্লাড প্ৰেছাৰ থাকে আমি পৰীক্ষাখিনি কৰিব লাগে আৰু যদি এবনৰ্মেল টেষ্ট ডিটেক্ট হয় যেনেকৈ ক্ৰেটিনিনটো বাঢ়ি থাকে সুগাৰ বাঢ়ি থাকে তেতিয়া আমি আমাৰ ডক্টৰৰ পৰামৰ্শ লৈ আমি উপযুক্ত চিকিৎসাখিনি কৰিব লাগে কাৰণ কিডনি বেমাৰ একদম ইনিশিয়ালি
যদি ডিটেক্ট কৰিব পাৰোঁ তেতিয়াহ'লে আমি সম্পূৰ্ণভাৱে নিৰাময় হ'ব পাৰোঁ। ৰাইজৰ কিডনী বেমাৰৰ সজাগতাটো একেবাৰে কম আৰু ৱৰ্ল্ড কিডনী ডেৰ থিম এইটো হৈছে যে আমি বাহিৰলৈ ওলাই আহি আমি কমন পিপলক বা জনসাধাৰণক আমি কিডনী বেমাৰৰ লক্ষণবোৰ কি কাৰণত কিডনী বেমাৰ হয়, আমি কেনেকৈ সজাগ হ'ব পাৰোঁ, কি পৰীক্ষা কৰিলে গম পাওঁ, তাৰ উচিত চিকিৎসা কি, এই চিকিৎসাবোৰ ক'ত উপলব্ধি কৰিব পাৰে এইখিনি আমি জনাটো উচিত। গুৱাহাটী মেডিকেল কলেজৰ আমাৰ প্ৰত্যেক সপ্তাহত 3 দিনকৈ আমাৰ OPD হয়। গতিকে আমি আমাৰ গোটেইখিনি যিখিনি কিডনী বেমাৰৰ চিকিৎসা আছে আমি তাতে গুৱাহাটী মেডিকেল কলেজত কৰি আছোঁ। আমি ডায়েলিচিছ কৰোঁ, যিটো মেচিন ডায়েলিচিছ, হোম ডায়েলিচিছ বুলি আৰু এটা ডায়েলিচিছ আছে যিটো আমি CAPD বুলি কওঁ, আৰু আমি আমাৰ তাতে কিডনী ট্ৰান্সপ্লাণ্ট অপাৰেশ্যন আজি কৰি আছোঁ। লগতে আৰু এটা খুব ভাল খবৰ, আমি ৰিচেণ্টলি প্ৰথম আমি ক্যাডাভাৰ ডোনাৰ কিডনী ট্ৰান্সপ্লাণ্ট, যিটো ব্ৰেইন ডেড কিডনী ট্ৰান্সপ্লাণ্ট বুলি কওঁ, তাৰমানে কোনোবা ধৰক একদম ব্ৰেইন ডেড হৈছে, ICUত আছে, তেওঁলোকৰ বাচ্চাৰ আৰু কোনো ধৰক বা ঘূৰি অহাৰ কোনো নাই, আশা নাই, তেতিয়া তেওঁলোকৰ পৰিয়ালবৰ্গই যদি অংগখিনি দান কৰিম বুলি কয় তেতিয়াহ'লে সেই অংগ আমি আনি পেলাই আমাৰ বেমাৰীসকলক আমি ট্ৰান্সপ্লাণ্ট কৰি দিব পাৰোঁ। প্ৰথম ডিজিজড অৰ্গেন ডোনেশ্যন, যিটো ব্ৰেইন ডেড অৰ্গেন ডোনেশ্যন কিডনী ট্ৰান্সপ্লাণ্ট আমি কৰিছোঁ 13 ডিচেম্বৰ 2023। তাৰপিছত আমি কৰিলোঁ 8 জুন 2024, আৰু ৰিচেণ্টলি আজি কেইদিনমানৰ আছোঁ। গতিকে আমি আজি ওলাই আহিছোঁ আমাৰ গুৱাহাটীৰ পৰা, আমাৰ মেডিকেল কলেজৰ পৰা ওলাই আহি আমি ইয়ালৈ আহিছোঁ জনসাধাৰণক আমি সতৰ্ক কৰিব কিডনী বেমাৰৰ প্ৰতি, আৰু যি চিকিৎসা উপলব্ধ কৰিব লাগে তেওঁলোকে আহি আমাৰ তাত পৰামৰ্শ ল'ব লাগে। গতিকে সকলো সংকল্পবদ্ধ হ'ব লাগে যে আমি যদি আমাৰ কিডনী সুস্থ কৰি ৰাখিব খোজোঁ তেতিয়াহ'লে আমি আমাৰ কিডনীৰ পৰীক্ষাখিনি যেনেকৈ আমি এডভাইচ কৰিম ঠিক তেনেকৈ কৰি ডক্টৰৰ পৰামৰ্শ সময়ত ল'ব লাগে। বৰপেটা কেঞ্চাৰ চেণ্টাৰ, মই পুনৰবাৰ কৈছোঁ বৰপেটা মেডিকেল কলেজলৈ আহক, আহিলে বৰপেটা কেঞ্চাৰ চেণ্টাৰ লৈ যোৱাটো মোৰ দায়িত্ব। এতিয়া যিজন ৰোগী পালোঁ তেওঁ আজি 2 বছৰ ধৰি তেওঁ ভুগি আছে, তেওঁ মানে চিকিৎসা কৰা নাছিল, আৰু ৰোগটো বাঢ়ি গৈছে। গতিকে মই আপোনালোকক জনালোঁ এই অঞ্চলৰ সমূহ ৰাইজক বৰপেটা মেডিকেল কলেজত উন্নত চিকিৎসা থকাৰ উপৰিও আমি সহায়ৰ কাৰণে আমি ৰেডি আছোঁ। প্ৰিন্সিপালৰ ৰুমলৈকে আহিব দিয়ক, আৰু আমাৰ পৰা মাত্ৰ 50 মিটাৰ দূৰত বৰপেটা কেঞ্চাৰ চেণ্টাৰখন আছে। গতিকে বৰপেটা মেডিকেল কলেজ আৰু বৰপেটা কেঞ্চাৰ একেলগে থাকে। আয়ুষ্মান ভাৰতৰ কাৰ্ডখন লৈ আহিব দিয়ক। বৰপেটা কেঞ্চাৰ চেণ্টাৰত গৈ তাৰে ছুপাৰিণ্টেণ্ডেণ্ট ডক্টৰ দীপক আগৰৱাল তেখেতক লগ ধৰক। তাৰ বাহিৰেও আমাৰ বাক্সা জিলাৰ কাৰণে যিটো কেঞ্চাৰ স্ক্ৰিনিং টিম আছে, আমাৰ লগত ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ আহিছে, আমাৰ লগত ডেণ্টিষ্ট আহিছে। এই কেঞ্চাৰ স্ক্ৰিনিঙৰ কাৰণে এই টিমটোৱে গোটেই জেগাই ঘূৰিব। আপোনালোকে সেই মানুহখিনিক কৈ দিয়ক যে তেওঁলোকে গৈ পেলাই কেঞ্চাৰ স্ক্ৰিনিংটো কৰে। স্বাস্থ্য খণ্ডত এটা আমূল পৰিৱৰ্তন আমি দেখা পাইছোঁ। দ্বিতীয়তে আমাৰ প্ৰত্যেকখন জিলাত আমাৰ ধৰক চিকিৎসা মহাবিদ্যালয় হৈ আহি আছে, কিন্তু তৎসত্ত্বেও দেখা পাইছোঁ যে আমাৰ কেঞ্চাৰ হস্পিটেলবিলাক বহুত জেগাত হৈছে। আমাৰ মেডিকেল কলেজৰ সংলগ্ন এতিয়া 9খন কেঞ্চাৰ ফাংচন হৈ আছে। তৎসত্ত্বেও দেখা গৈছে যে বহু সময়ত ৰোগীবিলাকে তেওঁলোকে এই সেৱা উপলব্ধ নকৰে, নাহে। কাৰোবাৰ TB হৈছে তেওঁলোকে লুকাই ৰাখে, তেওঁলোকে লাজতে নাহে। কেঞ্চাৰ হ'লে এতিয়া এইমাত্ৰ এজন ৰোগী পালোঁ, তেওঁ কেঞ্চাৰ আজি 1 বছৰ ধৰি ভুগি আছে, তেওঁ অহা নাছিলে। তো তেনেকুৱা বহুত মানুহে তেওঁলোকৰ যিখিনি আমাৰ ধৰক সুবিধা আছে এই সুবিধা প্ৰাপ্তিৰ পৰা তেওঁলোকে নিজকে দূৰতে ৰাখে। গতিকে আমি ভাবিছিলোঁ যে বিভিন্ন জাগাত গাঁৱলীয়া অঞ্চলত আমি যদি সজাগতা অনুষ্ঠান আয়োজন কৰি ৰাইজৰ মাজত এই সম্বন্ধে আমি তেখেতসকলক অৱগত কৰাব পাৰোঁ, তেতিয়াহ'লে ৰাইজ উপকৃত হ'ব। আজি BTR চৰকাৰৰ দ্বাৰা এখন আয়োজন কৰাত আমাৰ ACCFৰ CO চাহাব তেখেতেও আছে, আমাৰ কোকৰাঝাৰ মেডিকেল কলেজৰ চিকিৎসকো আহিছে, আমাৰ ACCFৰ টীম আহিছে, আমাৰ নেফ্ৰলজি বিভাগ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ তেখেতসকলো আহিছে। গতিকে ধৰক বিভিন্ন ৰোগৰ বিষয়ে তেখেতসকলে কিছুমান ব্লাড টেষ্ট, প্ৰেছাৰ ইত্যাদি কৰিব। আৰু আপোনালোককো মই অনুৰোধ জনাম যে ৰাইজৰ মাজলৈ আপোনালোকে বাৰ্তা কঢ়িয়াই লৈ যাওক। তেখেতসকলে যাতে নিজৰ ব্লাড প্ৰেছাৰটো, নিজৰ চুগাৰৰ লেভেলটো, মাত্ৰাটো যাতে তেওঁলোকে গম পায়। বহু সময়ত মানুহে চুগাৰত ভোগাৰ পিছত তেওঁলোকে খাদ্য কণ্ট্ৰল নকৰে, যিকোনো ধৰণৰ খাদ্য খায়। বহু সময়ত মানুহে মদ্যপান কৰে, প্ৰেছাৰ হৈ থাকে। গতিকে এইটো এনেকুৱা ধৰণৰ কথাবিলাক আপোনাৰ ৰাইজৰ মাজত কৰক, বিভিন্ন সজাগতা শিবিৰ অনুষ্ঠান হওক আৰু ৰাইজ উপকৃত হওক। কেঞ্চাৰৰ আপুনি প্ৰথম কথা হৈছে কেঞ্চাৰৰ আৰ্লি ডায়েগনচিছ, আৰ্লি ট্ৰিটমেণ্ট। মানে যিকোনো বেমাৰৰ আমি যদি সোনকালে ডায়েগনচিছ কৰোঁ, সোনকালে ট্ৰিটমেণ্ট কৰোঁ, আমাৰ কিডনীৰ বিভাগত আমাৰ কিডনী ট্ৰান্সপ্লেণ্টৰ প্ৰয়োজন নহ'ব, কেঞ্চাৰত আপোনাৰ মৃত্যু নাহে।
আমি যদি আগতে ধৰক চিনাক্তকৰণ ট্ৰিটমেণ্ট ল'লোঁ তেতিয়া আপোনাৰ লগে লগে ভাল হ'ব পাৰে ভেকচিন চাৰ্ভাইকেল কেঞ্চাৰৰ কাৰণে ভেকচিন ওলাইছে সেইবিলাক ভেকচিন দি থকা হৈছে কিন্তু মানুহখিনি আহি পেলাই নিজৰ ৰোগৰ বিষয়ে প্ৰথমতে অৱগত হৈ লওক আৰু এইবিলাক মানে কণ্ট্ৰল কৰিব পাৰি কিডনিৰ ক্ষেত্ৰত ক'লোঁ কাৰণ মানুহখিনিয়ে তেখেতসকলে নিজৰ মানে কিডনিৰ যিটো ক্ৰিয়েটিনিন আছে ধৰক তেওঁলোকে টেষ্ট কৰা নাই বহুতে পানী কমকৈ খাইছে বহুতে কিডনিৰ বেমাৰ হৈ আছে তেওঁলোকে চিকিৎসা কৰা নাই বা চিকিৎসকৰ কাষ চাপা নাই আল্টিমেটলি কি হ'ব এই ৰোগটো আপোনাৰ বাঢ়ি গৈ থাকিব আৰু এটা সময় এনেকুৱা ষ্টেজ হ'ব যে তেওঁলোকক মানে কিডনি ট্ৰেন্সপ্লাণ্ট কৰিবলগীয়া হয় আৰু বহুতে কিডনি ট্ৰেন্সপ্লাণ্ট নকৰে গতিকে প্ৰত্যেকটো সুবিধা আছে ৰাইজে গম পাওক আৰু ৰাইজে ইয়াৰ দ্বাৰা উপকৃত হওক আজিকালি ধৰক আগতে আমি যেতিয়া ছাত্ৰ আছিলোঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় শিলচৰ মেডিকেল এতিয়া কিমানখন চিকিৎসা মহাবিদ্যালয় হৈছে প্ৰত্যেকখন জিলাত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চিকিৎসালয় হৈ আছে চিকিৎসা অনুষ্ঠান বহুত হৈছে প্ৰত্যেকখন ধৰক আপোনাৰ FRU বা CHCবিলাকত বহুত উন্নত মানদণ্ডৰ কৰা গৈছে তাৰ বাহিৰেও আমাৰ কেঞ্চাৰৰ কাৰণে যিবিলাক হস্পিটেল কেঞ্চাৰ হস্পিটেল কৰা গৈছে বহুখিনি ধৰক ট্ৰিটমেণ্ট বহুখিনি ট্ৰেইনিঙৰ ব্যৱস্থা কৰা হৈছে গতিকে ৰাইজে খালি ইয়াৰ সুবিধা গ্ৰহণ কৰিব লাগে আয়ুষ্মান ভাৰতৰ ব্যৱস্থা কৰা হৈছে সম্পূৰ্ণৰূপে আয়ুষ্মান ভাৰতৰ পৰা 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা পাব পাৰে কোনোবা যদি এক্সিডেণ্ট হৈছে 1.5 লাখ টকালৈকে তেওঁলোকে 7 দিনৰ বিনামূলীয়া চিকিৎসা পাব পাৰে 70 বছৰৰ ঊৰ্ধ যদি কোনোবা থাকে তেখেতসকলে যদি পেঞ্চনভোগী হয় তেওঁলোকে আয়ুষ্মান ভাৰতৰ কাৰ্ড ল'ব পাৰে গতিকে ইমানখিনি সুবিধা প্ৰদান কৰাৰ পিছত আমি ৰাইজসকলে খালি ইয়াৰ সুবিধা গ্ৰহণ কৰিব লাগে